নমস্কাৰ। পোনপ্ৰথমে মই শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ উপলক্ষে সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰা আমার পরম গুরু কৃষ্ণ। শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলি দুয়ো পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণাকৰ গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণাকৰ এই ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি এই ৰাম ৰাম আলি দুয়ো কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণাকৰ গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণাকৰ এই ৰাম ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ মিতৰ বাণী এই ৰাম ৰাম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি নিলে বহে মান্দক ভেদি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণা
কর গুরু শ্রীমন্ত কর গুরু হরবৈ গুণা কর এ রাম রাম গোবিন্দর প্রেম রমিত রণরি বহে বৈকুণ্ঠর পরা এ রাম রাম সারি পুরুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা গুৰু শ্ৰীমন্ত কৰ গুৰু সৰ্বগুণা কৰ গুৰু শ্ৰীমন্ত কৰ গুৰু সৰ্বগুণা কৰ এ ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি এ ৰাম ৰাম আলিৰ দুয়ো কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত কৰ গুৰু সৰ্বগুণা কৰ গুৰু শ্ৰীমন্ত কৰ